हेलो बंधुসকল स्वागतम जनाइछु टेक पापु चेनेलলৈ আৰু বন্ধুসকল আজি আমি এই ভিডিঅ'ত কথা পাতিম ঈশান উদয় স্কলাৰশ্বিপৰ বিষয়ে। বন্ধুসকল প্ৰথমে কৈছো এই স্কলাৰশ্বিপটো পাবৰ কাৰণে কোন সকল লোকে এপ্লাই কৰিব পাৰিব। বন্ধুসকল যি সকলে 12 অৰ্থাৎ হাই সেকেন্ডাৰী পাছ কৰি গ্ৰেজুৱেচনত এডমিশন লৈ পঢ়ি আছে তেখেত সকলেহে এই স্কলাৰশ্বিপটো পাবৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু যি সকলে হায়াৰ সেকেন্ডাৰী পাছ কৰি ঘৰতে বহি আছে তেখেত সকলে কোনো ধৰণৰ গ্ৰেজুৱেচনত এডমিশন লোৱা নাই তেখেত সকলে এই স্কলাৰশ্বিপটো পাবৰ কাৰণে তেখেত সকলে এপ্লাই কৰিব নোৱাৰিব। আৰু বন্ধুসকল যি সকলে হায়াৰ সেকেন্ডাৰী পাছ কৰি বিএ বিএসসি বিটেক আদি এনেকুৱা ধৰণৰ গ্ৰেজুৱেচন ডিগ্ৰী সমূহৰ পঢ়ি দিবৰ কাৰণে এডমিশন লৈ আছে তেখেত সকলে এই স্কলাৰশ্বিপটো পাব। বন্ধুসকল সেই কাৰণে আপোনালোকে গৈ ওচৰৰ যিখিনি অনলাইন কৰে যিখিনি স্কলাৰশ্বিপৰ কাৰণে অনলাইন কৰি থাকে সেই তেখেত সকলে সেই কেফি বিলাকত যাব আৰু তাত গৈ আপোনালোকে এই ঈশান উদয় স্কলাৰশ্বিপটোৰ বিষয়ে কৈ মেলি তাত অনলাইন কৰিব। ঠিক আছে বন্ধুসকল, আৰু যিসকলে বিএ বিএসসি এনে ধৰণৰ কিছুমান জেনেৰেল কোৰ্স লৈছে তেখেত সকলৰ বাবে পাৰ মন্থ 5400 কৈ দিয়া হ'ব এই স্কলাৰশ্বিপটোৰ জৰিয়তে। আৰু বন্ধুসকল যিসকলে কিছুমান প্ৰফেচনেল বা টেকনিকেল কোৰ্সৰ লৈছে তেখেত সকলক 7000 টকাকৈ পাৰ মন্থ দিয়া হ'ব। বন্ধুসকল এই স্কলাৰশ্বিপটো পাবৰ কাৰণে কোনো ধৰণৰ পাৰ্চেন্টেজৰ দৰকাৰ নাই, মাত্ৰ আপোনালোকৰ ফেমিলিৰ যিটো এনুৱেল ইনকাম সেইটো 4.5 লাখৰ আণ্ডাৰত হ'ব লাগে, তেতিয়া এই স্কলাৰশ্বিপটো সেই ষ্টুডেণ্টজনক দিয়া হয়। আৰু বন্ধুসকল এই স্কলাৰশ্বিপটো এপ্লাই লাষ্ট ডেট হৈছে 31 অক্টোবৰ 2018 তাৰিখে। বন্ধুসকল মই এটা ৱেবছাইট দি দিছোঁ, এই ৱেবছাইটটোত আপোনালোকে যাব www.ugc.ac.in এই ৱেবছাইটত আপোনালোকে যাব গৈ এনেদৰে অপেন হ'ব আৰু অপেন হোৱাৰ লগে লগে আপোনালোকে ইয়াত যিটো এপ্লাই নাও আছে সেই এপ্লাই নাওটোত ক্লিক কৰিব। যিটো ৱেবছাইট দেখাইছোঁ এই ৱেবছাইটটোৰ লিংক মোৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি আছে, তাত গৈ আপোনালোকে চাব পাৰিব। ঠিক আছে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।